হালধি পানীৰ মেজিকে বিপদত পেলাব পাৰে আপোনাক। হেক হ'ব পাৰে আপোনাৰ মোবাইলৰ গুৰুত্বপূৰ্ণ তথ্য, হেৰুৱাব পাৰে বেংকৰ ধন, ফাদিল হ'ব পাৰে আপোনাৰ গোপনীয় ফটো ভিডিঅ', প্ৰবঞ্চনা আৰু ব্লেকমেইলিঙৰ বলি হ'ব পাৰে আপুনিও উঠি ভাহি গৈছে নেকি সামাজিক মাধ্যমৰ ট্ৰেণ্ডিঙত? সমগ্ৰ বিশ্বজুৰি সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত আছে হালধি আৰু পানীৰ মেজিক। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি সকলোতেই সঘনাই দেখা গৈছে এই ধৰণৰ ভিডিঅ'। বহুতে ইয়াক য়েল্লো মেজিক বুলি নামকৰণ কৰাৰ বিপৰীতে আন বহুতে আকৌ এই ট্ৰেণ্ডিঙৰ নাম দিছে গ্ল'য়িং ৱাটাৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'সমূহত দেখা গৈছে এটা মোবাইলৰ জ্বলি থকা টৰ্চ লাইটৰ ওপৰত এটা পানীৰে ভৰা স্বচ্ছ কাঁচৰ গিলাচ দি সামান্য হালধি কৰি ঢালিলে দেখা পোৱা যায় নান্দনিক তথা ৰঙীন দৃশ্য। সেয়ে বহুতেই ইয়াক উপভোগ কৰিছে আৰু এনে ভিডিঅ' বনাই সামাজিক মাধ্যমত আপলোড কৰিছে। যোৱা 15 জনত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ট্ৰেণ্ড। অসমতো ব্যাপক ৰূপত মানুহে প্ৰচাৰ কৰিছে এনে ভিডিঅ'। উল্লেখযোগ্য যে হালধিত থকা কুকুমিন নামৰ এবিধ প্ৰাকৃতিক ৰঞ্জকৰ বাবে হালধি পানীত মিহলি কৰিলে দেখা পোৱা যায় এনে দৃশ্য। হালধিত থকা সৰু সৰু কণিকাবোৰ পানীত উপঙি থাকে। পোহৰত কণিকাবোৰ বিস্ফোৰণ ঘটাৰ ফলত পানীখিনি উজ্জ্বল হৈ উঠে। ফলত লাইটৰ পোহৰত হালধি পানীখিনি জ্বলি থকা যেন লাগে। কিন্তু এই হালধীয়া যাদুৰ নামত এতিয়া জাল মেলিছে চাইবাৰ অপৰাধীয়ে। এই ট্ৰেণ্ডিঙৰ সুযোগ লৈ হেকাৰ চক্ৰই বিভিন্ন জনলৈ য়েল্লো মেজিকৰ লিংক প্ৰেৰণ কৰিছে। এনে লিংকত ক্লিক কৰিলেই সৰ্বশ্ৰান্ত হ'বলগীয়া হ'ব পাৰে আপুনি, কিয়নো এনে লিংকত ক্লিক কৰিলেই সংশ্লিষ্ট ব্যক্তিগৰাকীৰ সকলো ডিজিটেল ডাটা হেকাৰ চক্ৰৰ হাতলৈ গুচি যায়। ফলত হেকাৰ চক্ৰই বেংকৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে ধন লুটি নিয়াৰ লগতে ব্লেকমেইলিং কৰিব পাৰে। সেয়েহে এই মেজিক উপভোগৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰি দিছে চাইবাৰ বিশেষজ্ঞসকলে। সেয়েহে এই হালধীয়া যাদু উপভোগৰ ক্ষেত্ৰত সাৱধান হওক, অন্যথা সৰ্বশ্ৰান্ত হ'বলগীয়া হ'ব পাৰে আপুনিও।